এনভাইৰনমেণ্টেল ষ্টাডি অৰ্থাৎ পৰিৱেশ অধ্যয়নৰ ওপৰত আজি প্ৰশ্নসমূহ লৈছোঁ। প্ৰথম প্ৰশ্নটো হৈছে কেনেধৰণৰ খাদ্যই খাদ্যনলী পৰিষ্কাৰ কৰাত সহায় কৰে? আঁহযুক্ত, স্নেহ পদাৰ্থজাতীয়, প্ৰটিনজাতীয় আৰু শৰ্কৰাজাতীয়। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে আঁহযুক্ত। তাৰ পাছতে দ্বিতীয় প্ৰশ্নটো লৈছোঁ প্ৰকৃতিৰ বৃক্ষ বুলিলে কি বুজায়? নদী, বিল, তৃণভূমি আৰু জলাভূমি। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে তৃণভূমি। তাৰ পাছতে আজি তৃতীয় প্ৰশ্নটো লৈছোঁ। তৃতীয় প্ৰশ্নটো হৈছে নামদফা ৰাষ্ট্ৰীয় উদ্যানত উত্তৰ পূব ভাৰতৰ কি প্ৰকল্প আছে? ব্যাঘ্ৰ, হাতী, গড় আৰু বান্দৰ। ইয়াৰ শুদ্ধ উত্তৰটো আপোনালোকে কমেণ্ট কৰি জনাওক। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ব্যাঘ্ৰ প্ৰকল্প অৰ্থাৎ বাঘৰ প্ৰকল্প। নামদফা ৰাষ্ট্ৰীয় উদ্যানত বাঘৰ প্ৰকল্প আছে। এইটো LP TET 2012 চনত হৈ যোৱা প্ৰশ্ন কাকতখন আলোচনা কৰিছোঁ। 4 নম্বৰ প্ৰশ্ন লৈছোঁ কি খাদ্য গৰু ম'হৰ কাৰণে উত্তম? তুঁহগুৰি, কলগছ, শুকান খেৰ আৰু ইউৰিয়া। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে শুকান খেৰ। শুকান খেৰ গৰু ম'হৰ কাৰণে অতি উত্তম। তাৰ পাছত আজিৰ 5 নম্বৰ প্ৰশ্নটো লৈছোঁ। 5 নম্বৰ প্ৰশ্নটো হৈছে কিহৰ অভাৱত মানুহৰ পুষ্টিহীনতা হ'ব পাৰে? খাদ্যপ্ৰাণ, সুষম আহাৰ, শৰ্কৰা আৰু প্ৰটিন। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে সুষম আহাৰ অৰ্থাৎ সুষম আহাৰৰ অভাৱত মানুহৰ পুষ্টিহীনতা হ'ব পাৰে। তাৰ পাছত আজি 6 নম্বৰ প্ৰশ্নটো লৈছোঁ। 6 নম্বৰ প্ৰশ্নটো হৈছে জীৱন ধাৰণৰ মানদণ্ড নিৰ্ণয় কৰাত কিহৰ গুৰুত্ব আটাইতকৈ বেছি? শিক্ষা, বাণিজ্য, উদ্যোগ আৰু স্বাস্থ্য সেৱা। আপোনালোকে হয়তো গম পায় শিক্ষাৰ অবিহনে আমাৰ একো নহয়। গতিকে শিক্ষা হৈছে ইয়াৰ শুদ্ধ উত্তৰ। শিক্ষা জীৱন ধাৰণৰ মানদণ্ড নিৰ্ণয় উন্নত কৰাত সহায় কৰে। তাৰপিছত 7 নম্বৰ প্ৰশ্ন বায়ুমণ্ডলৰ কোনটো স্তৰে সূৰ্যৰ পৰা অহা ক্ষতিকাৰক অতি বেঙুনীয়া ৰশ্মিৰ পৰা জীৱ জন্তুক ৰক্ষা কৰে? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ষ্ট্ৰেটোস্ফিয়াৰ। আপোনালোকে 8 নম্বৰ প্ৰশ্নটো কমেণ্ট কৰি অতি সোনকালে জনাওক। বিশ্ব পৰিৱেশ দিৱস কোন দিনা পালন কৰা হয়? 25 মাৰ্চ, 5 ছেপ্টেম্বৰ, 26 জুলাই আৰু 5 জুন। ইয়াৰ শুদ্ধ উত্তৰটো হয়তো সকলোৱে গম পায় আৰু এইটো কমন প্ৰশ্ন। সকলো ধৰণৰ পৰীক্ষাতে এনেকুৱা ধৰণৰ প্ৰশ্ন আহে। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 5 জুন। 5 জুনত বিশ্ব পৰিৱেশ দিৱস পালন কৰা হয়। তাৰপিছত 9 নম্বৰ প্ৰশ্ন লৈছোঁ কি বস্তু জৈৱ অৱনমন নহয়? পলিথিন, কাগজ, সাৰ আৰু পৰুৱা। ইয়াৰ শুদ্ধ উত্তৰটো হয়তো আপোনালোকে গম পায়। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে পলিথিন। এইখিনিতে মই আপোনালোকলৈ এটা অনুৰোধ জনাব বিচাৰিছোঁ। আপোনালোকে যদি প্ৰথমবাৰ কাৰণে মোৰ চেনেলটো চাইছে তেতিয়াহ'লে অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, লগতে কাষতে থকা বেল আইকনটো দবাবলৈ নাপাহৰিব। যিহেতু মই পাছত ইয়াৰ বহুতো প্ৰশ্ন আলোচনা কৰিম আৰু আপোনালোকে যেতিয়া ছাবস্ক্ৰাইব কৰি থ'ব তেতিয়াহ'লে মোৰ নতুন ভিডিঅ'সমূহ আপোনালোকে চাব পাৰিব। এতিয়া শেষৰটো প্ৰশ্ন লৈছোঁ 10 নম্বৰ প্ৰশ্ন পৰিৱেশৰ কি 3টা উপাদানৰ অবিহনে পৃথিৱীত জীৱৰ উপস্থিতি সম্ভৱ নহয়? বায়ু, পানী আৰু খাদ্য, বায়ু, পানী আৰু মাটি, বায়ু, পানী আৰু কাপোৰ, বায়ু, পানী আৰু আশ্ৰয়। গতিকে ইয়াৰ শুদ্ধটো আপোনালোকে অনুগ্ৰহ কৰি কমেণ্ট কৰি মোক জনাব। তাৰ পাছত মই 2 নম্বৰ পাৰ্টত আপোনালোকৰ নেক্সট প্ৰশ্নসমূহ আলোচনা কৰিম। গতিকে আপোনালোকে মোৰ ভিডিঅ'সমূহ চাই থাকিব তেতিয়াহ'লে আৰু কেনেকুৱা পালে আপোনালোকে ভিডিঅ'টো অনুগ্ৰহ কৰি কমেণ্ট কৰি জনাব। গতিকে বন্ধুসকল ভিডিঅ'টো আজিলৈ ইমানেই। নমস্কাৰ, ধন্যবাদ।